নমস্কাৰ আমি 4.2 এক্সাৰসাইজৰ 4 নম্বৰ প্ৰশ্নটো কৰিব ওলাইছো দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এতিয়া আমি ধৰি লম প্ৰথম যোগাত্মক সংখ্যাটো x সলিউশন ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা ক্ৰমে x আৰু আমি ইয়াত y ধৰিব নোৱাৰো কাৰণ দ্বিঘাত সমীকৰণ এটাই চলত থাকে x থাকিলে x ধৰিম x ৰ পিছৰ ক্ৰমিক সংখ্যাটো হ'ব x + 1 x আৰু x + 1 ইতি ইয়াৰ বৰ্গ প্ৰশ্নবোধে বাই দ্য কুৱেশ্যন x square plus x plus 1 whole square বৰ্গৰ যোগফল is equal to 365 আমাক দিয়া আছে এতিয়া আমি এটো বৰ্গ উলিয়ালে হল x square to x square হ'ব x plus 1 whole square to হ'ল x square plus 2x into 1 মানে 2x হ'ব plus 1 square মানে 1 minus 365 equals to 0 নাইবা x square equal 2x square plus 2x minus 364 equals to 0 এতিয়া গুটে কিটা 2 কমন আছে 2 ৰ হৰণ কৰিলে x square plus x minus 182 equals to 0 এতিয়া 182 আৰু x যদি পূৰণ কৰো তেনেহলে আমাৰ হ'ব 182x square 182 আমি উৎপাদক বিশ্লেষণ কৰি চাম 91 70 যাব 13 এতিয়া 7 দুগুণ 14 আৰু 13 14 পৰা 13 গলে x থাকিব পূৰণ কৰিলে 182 হ'ব or x square plus 14x minus 13x minus 182 equals to 0 নাইবা x common হলো x plus 14 minus 13 common হলো x minus আছে ইয়াতে প্লাস দিলে মাইনাস এ প্লাস এ মাইনাস হলো 14 equals to 0 নাইবা x minus 13 into x plus 14 equals to 0 নাইবা x minus 13 equals to 0 বা x plus 14 equals to 0 or x equals to 13 বা x equals to minus 14 আমাক দিছে যোগাত্মক অর্থাৎ এটু ঋণাত্মক সংখ্যা গতিকে আমাৰ x ৰ ভ্যালু এটু আমি নলও আমি x ৰ ভ্যালু লম x equals to 30 এটাকে ক্রমিক সংখ্যা দুটা ক্রমে এটাকে সংখ্যা দুটা ক্রমে x equals to 13 x plus 1 equals to 13 plus 1 equals to 14 এটা আছিল আমাৰ উলিয়াবলগীয়া সংখ্যা পৰৱৰ্তী ভিডিঅ সমূহ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ